মই ইটালীৰ পৰা কৈছোঁ। এই বন্ধুত্বৰ জীৱন কামনা কৰা নাছিলোঁ কালি, কিন্তু মই যে আজি নিৰুপায়। মই আজি নিৰুপায়। মোৰ বাবে, তোমাৰ বাবে, হয়তো আমাৰ পিন্ধিছোঁ বন্ধুত্বৰ শিকলি। মই জীয়াই আছোঁ গৃহবন্দী হৈ শ্মশানৰ মাজত। সপোনবোৰ আজি কবৰৰ আলহী। বন্ধকত ৰাখিছোঁ হৃদয়ৰ আবেগ, অনুভূতি আৰু বহুতো। মই ইটালীৰ পৰা কৈছোঁ। মৃত্যু উপত্যকা তুমি দেখিছা? নাই, কিন্তু মই দেখিছোঁ। শিশু, বৃদ্ধ, বনিতাৰ পৰা আত্মজনৰ কৰুণ নিনাদ তুমি শুনিছা? নাই, কিন্তু মই শুনিছোঁ। দিনৰ আন্ধাৰ তুমি দেখিছা? নাই দেখা, কিন্তু মই স্পৰ্শ কৰিছোঁ। মই মোৰ আমাৰ অসাৱধানতাৰ সুযোগ লৈ যাকে যাকে প্ৰসাৰিত হৈছে মৃত্যুৰূপী দুখ, পলকতে গাহ কৰি আজৰি বিদাৰি চিৰাচিৰ কৰিলে মাতৃৰ বহল বক্ষ। ঢালি দিছে বিষাক্ত বীজাণুৰ মেট মৰা ভাত মোৰ আপোন সত্তা। অসহ্য যন্ত্ৰণা। মাতৃৰ উদৰ আজি দুৰ্বল, অসহায়, ৰোগাগ্ৰস্ত। নিস্তব্ধ নিৰ্বাক জনজীৱন, শূন্য ৰাজপথ। আধুনিক মনবোৰ আজি ভাগৰুৱা। ব্যস্ততাৰ কোলাহল আমাৰ পৰা বহু দূৰত। চোৱা পৰি আছে শাৰী শাৰী সমুদ্ৰ সদৃশ মৃতদেহ। কাষত নাই পুঞ্জ, মাথো আত্মতৃপ্তিৰে মহীয়া সগুণ শিয়ালৰ জাহাজ। সময়বোৰ ক্ৰম সভা কৰিছে, উশাহবোৰ যন্ত্ৰণা গধুৰ। শোৱা দূৰত শুনিছো মৃত্যু ঘণ্টাৰ গুঞ্জৰিত স্বৰ। প্ৰেতাত্মাৰ হৃদয় বিদাৰক চিৎকাৰ। প্ৰেতাত্মাৰ হৃদয় বিদাৰক চিৎকাৰ।